নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ পকা কঁঠালৰ মালপোৱা। আহকচোন মালপোৱাবিধ কেনেকৈ তৈয়াৰ কৰিলোঁ চাওঁ। প্ৰথমতে লৈছোঁ মই ময়দাৰ একাপ, তাৰপৰা লৈছোঁ কঁঠাল 5-6 ফুটামান, গুটিকেইটা গুচাই ল'ম। গুটিকেইটা গুচাই লোৱা হৈ গ'ল। ইয়াতে দিম মই চেনি আধা চামুচমান, বেছি নিদিওঁ, কঁঠালটো মিঠা হয় সেইকাৰণে। লগতে লৈছোঁ মই গাখীৰ আধা কাপ। আপোনালোকে গাখীৰ সলনি পানীও দিব পাৰে, একো নাই। মই গাখীৰ থকাৰ কাৰণে অলপমান গাখীৰ লৈ ল'লোঁ। এইখিনি পূৰা মিক্স কৰি ল'ম। বেছি ঢিলাও নকৰিব, বেছি টানো নকৰিব। এয়া মোৰ মিক্স কৰা হৈ গ'ল। ইয়াত দিম এতিয়া মই বেকিং পাউডাৰ অকণমান, আৰু দিম লগতে অকণমান নিমখ, সোৱাদৰ কাৰণে অকণমান দিম। আপোনালোকে ভিডিঅ'টো চাই যাওক, গম পাব তেতিয়া। পুনৰ মিক্স কৰি ল'ম এইখিনি। মিক্স কৰাৰ পিছত আপোনালোকে 1 মিনিটমান ৰাখি দিব। আনফালে কেৰাহী পাতি মই বনাইছিলোঁ অলপ আগতে, সেইখিনি তেলতে আকৌ বনালোঁ। আপোনালোকে গেছটো ল' ফ্লেমত ৰাখিব, নহ'লে এইখিনি পটককৈ জ্বলি যাব। দেখিছেনে ৰঙচুৱা হৈ আহিছে। যিসকলে মোৰ ভিডিঅ'টো চাই আছে সেইসকলক কৈছোঁ, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক এটা শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব, আহিব লগা ভিডিঅ'সমূহ যাতে আপোনালোকে চাবলৈ পায়। হৈ গ'ল, দেখিছেনে ৰঙচুৱা হৈ গৈছে, কালাৰটো ধুনীয়া হৈ গৈছে। আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ আহিম আন এটা ভিডিঅ'লৈ।